নামৰ এটা বেচৰকাৰী সংস্থা আমি হাতীমানৰ সংঘাতক লৈ পেলাই যোৱা প্ৰায় 2.5 বছৰ ধৰি তামোলপুৰ বাক্সা আৰু ওদালগুৰি তিনিখন ডিষ্ট্ৰিক্টতে কাম কৰি আহিছোঁ যিবিলাক ধৰক ডিষ্ট্ৰিক্টত এতিয়া হাতীমানৰ সংঘাত লাহে লাহে বৃদ্ধি পাইছে তেনেধৰণৰ গাঁওবিলাকত এই যাতে অলপমান গাঁওবাসী অলপমান মানে সকাহ পায় সেইভাৱে আমি টৰ্চ আৰু লগতে বেলেগ বিভিন্ন ধৰণৰ যিখিনি সামগ্ৰী আমি দিব পাৰোঁ সেইখিনি লাহে লাহে আমি দিবলৈ চেষ্টা কৰিছোঁ সেইবাবে আমি এতিয়া আপোনালোকৰ বড়ো বজাৰ এলেকাত আপোনালোকৰ 10খন গাঁৱত এতিয়া প্ৰায় 10টা টৰ্চ লাইট আমি তেনেকৈ ডিষ্ট্ৰিবিউট কৰিছোঁ। কিহৰ পৰা দিছে? আমি অৰণ্যক নামৰ এটা বেচৰকাৰী সংস্থা আমাৰ SBI ফাউণ্ডেশ্যন বুলি এটা হেৰি আছে কি বুলি কয় যোনে ছাপৰ্টটো দিয়ে তেওঁলোকৰ পৰা ছাপৰ্টটোৰ পৰা আমি লৈ পেলাই আপোনালোকক এই টৰ্চখিনি বিলোৱা হৈছে। অকল টৰ্চে বিতৰণ কৰিছে না আৰু বেলেগ কিবা আছে? আৰু লগতে আমি ইয়াতে এৱাৰনেছ কেম্পেইন কৰিছিলোঁ অলপ দিন আগতে আমাৰ কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জৰ আণ্ডাৰত আৰু তেনেধৰণে আমি বেলেগ জেগাত বেলেগ ধৰণৰ কিছুমান সামগ্ৰী আমি বিতৰণ কৰোঁ যেনেকৈ সামগ্ৰী হিচাপে বুলি নহয় আমি কিছুমান জেগাত আমি ষ্ট্ৰীট লাইট দিওঁ কিছুমান জেগাত আমি ৱাচ টাৱাৰ দিওঁ লগতে বিশেষকৈ আমি এই জেগাখিনি মানুহখিনি সজাগতা সভাখিনি মানে ভালদৰে মানুহখিনি সজাগ কৰিবৰ কাৰণে সজাগতা সভা কিছুমান আয়োজন কৰা হয়। ঠিক আছে।